খবৰ আশা কৰো সকলো ভালে কুশলে আছে আপোনালোকৰ লগতে বৰ্তমান সময়ত ময়ো বিন্দাস লাইফে কটাই আছো স্বাগতম জনাইছো পুলিশ ব্লগৰ অন্য এক ভিডিঅ'ৰ হৈতে আপোনালোকে বাৰ্থডে পাৰ্ট 1 ভিডিঅ'টো চালে নাই বাৰু যদি চোৱা নাই তেতিয়াহলে মই তলৰ ডেসক্ৰিপচন বক্সত লিংক দি থৈ দিম আপোনালোকে প্লিজ তাত গৈ চেক কৰি ল'ব আৰু আজি লৈ আহিছে আপোনালোকৰ ওচৰলৈ পাৰ্ট 2 আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছো লগতে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত জনাবলৈ নাপাহৰিব তেনেহলে বলকচোন ভিডিঅ'টো চাওঁ এইফালে চলি আছে বাৰ্থডে ডেকোৰেশন একদম পুৰা চাৰিওফালে বেলুন লগাই দিছে একেবাৰে বহুত বেছি বেলুনো লগোৱা নাই বাৰু বহুত বেছি বেলুন লগাবলৈ আমাৰ ঘৰত ইমান জায়গা নাই বহুত বেছি টেপাটেপিকে দিলে ভাল নালাগে বাৰু আৰু তেনেকে লগাইছে আৰু যেহেতুকে বহুত বেছি ডাঙৰকে পাতা নাই সৰু সৰুকে পাতিছো মানুহ বেছি মাতা নাই বাৰু যেহেতুকে কোভিডৰ পৰিস্থিতি একেবাৰে ভাল নহয় আৰু এইফালে কেটামান লগাই দিছে বেলুন আৰু এই ডেকোৰেশনখিনি যে সকলোখিনি মাম্পিয়ে কৰিছে এইজনীটা একদম পুৰা ধুনীয়াকৈ লগাই আছে এইফালে মনে চুচৰি আছে ষ্টেপৰ পৰা আৰু ভিতৰত পুৰা ধুনীয়াকৈ বেলুন চেলুন লগোৱা আছে আৰু এইফালে মই ফুলাই আছো আৰু এইফালে বেলুন বাৰ্থডে বুলি ক'লে যে বেলুন আৰু কেক এই দুটা বস্তু লাগিবই এই দুটা বস্তু হ'লেহে বাৰ্থডে যেন মানে ফিল হয় আৰু গাইজ আপোনালোকে আমাৰ ঘৰটো কেনেকুৱা লাগিছে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব কিন্তু দেই বহুত বেছি ডাঙৰকৈ পতা নাই সৰু সুৰাকৈ পাতিছোঁ আৰু তাতে অকণমান ডেকোৰেশ্যন কৰিছোঁ সেয়াই ভাল লাগে আৰু কেনেকুৱা লাগিছে কি কথা আপোনালোকে ক'ব দেই ভাল লাগিলে ভাল লাগিছে বুলিয়ে ক'ব বেয়া লাগিলে বেয়া লাগিছে বুলিয়ে ক'ব আৰু একদম পুৰা চকীৰ ওপৰত উঠি মই বেলুন লগাই আছোঁ A few moments later. আৰু গাইজ বাহিৰত মানে ডেকোৰেশ্যন কৰোঁতে এইফালে বৈ আটা মাৰি লাডু বনাই একদম পুৰা ৰুটিও বেলি দিলে মই এতিয়া আহি পাইছোঁহে আৰু এতিয়া মই মিঠাই উলিয়াম মিঠাইখিনি মই ধুনীয়াকৈ উলিয়াই লৈছোঁ নহ'লে ৰসখিনি পৰি থাকে যে লাহে লাহে কামখিনি আগবাঢ়িছে আৰু এইফালে আমি বেলি আছিলোঁ ৰুটি বৈয়ে আটা মাৰিলে লগতে ৰুটি লৈ গ'ল এইফালে দেউতাই পিঁয়াজ চিয়াজ গুচাই পেলাই বাকলিখিনি পেলাবলৈ কাৰণে লৈ যায় আৰু এইফালে বনি গ'ল পনীৰ বহুত গৰম হয় অকণমান দেখুৱাই দিওঁ আপোনালোকক এয়া দেখিছেনে পনীৰ এয়া ৰ'ব বেক কেমেৰা কৰি আপোনালোকক দেখুৱাই দিওঁ পনীৰখিনি যে খাবলৈ গাইজ বহুত বেছি টেষ্টি হৈছিলে অহা নাই বাৰু লাহে লাহে আহিব সময় হৈছে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব তেতিয়াহে গম পাই থাকিব কোন আহিছে কোন অহা নাই নে কি কয় চাই থাকক ভিডিঅ'টো এইয়া পাপুদা আহি পাই গ'ল নমস্কাৰ আৰু এওঁ আজি মোৰ চেনেলত নতুনকৈ ওলাইছে বৰ ভায়েক মানে মোৰ ফুল খালে আৰু এইফালে লাজুকীয়া দাদা আহি গ'ল আৰু এইফালে বৌ আৰু ধুনু হাই কৰ আৰু এইফালে পাপুদাহঁতক খাবলৈ দিছোঁ চাহৰ লগত কেক বিস্কুট পেটিছ পেৰা আৰু তেনেকৈ মানে কেইটামান আছে আৰু বেছিও নাই বহুত আৰু বৌহঁতে চাহকাপ খাই লওক তাৰপিছতে বৌহঁতক লগ পাম আৰু গাইজ চাহকাপ খোৱাৰ পিছতেই দিলোঁ এয়া কাবিলি বুটে পনীৰে ঘুগুনি চাটনি মিঠাই আৰু লুচি এইফালে এয়া দাদাহঁতে খাই আছে চাহ খাই শেষে হ'ল তাৰপিছতেহে মই ভিডিঅ' কৰিছোঁ আৰু এইফালে ধুনুও খাই আছে দাদা কৈ দিয়ক খাই নাই হেপী বাৰ্থডে প্ৰথমে
এতিয়া মুখত লৈছো মাত্ৰ বেলেগকে আহিছে বাকি একদম বহুত খালো কিন্তু ভিডিওটো এতিয়া শেষতহে কৰিছে আকলে প্ৰত্যেকবাৰ হেতুৱে কৰে মোৰ প্ৰত্যেকবাৰ সময় নাথাকে ন কাৰণ খাবলৈ মানে খোৱা বোৱা হোৱাৰ পিছতহে মই সময় পাওঁ সেইকাৰণে মই পিছতে ভিডিঅ' কৰোঁ দাদাক মই কওঁ যে ভিডিঅ'টো দাদা আপুনিয়ে কওক কিন্তু দাদাই কোনো গুৰুত্বই নিদিয়ে এতিয়া কি ক'ব মানে মই খাই থাকোঁতে মোৰ মানে সময় নাথাকে মোৰো ভগাই থাকোঁতে সময় নহয় চেম মিলি গৈছে বাৰু বেছি কথা নকওঁ খাই লওক আপোনালোকে আৰু এতিয়া দাদাহঁতক খাবলৈ দিম লুচি ফুলা ফুলা আৰু দাদাহঁতে লুচিখিনি খাই লওক লুচিখিনি খাই লোৱাৰ পিছত একদম দাদাহঁতক পূৰা লগ পাই যাম মানে দাদাহঁতক লগ পাম মানে কি দাদাহঁতৰ লগত কথা পাতিম আৰু এইফালে দাদাহঁতে খাবলৈ লৈছে লুচি ভাজি চাহ খাই হ'ল আৰু দাদাহঁতে যে একোৱেই নাখায় জানেনে আহিলে সেইটোৱে দিগদাৰ আৰু মানে ইটো বনালে সিটো বনালে মানে খাব নোৱাৰোঁকৈ লাষ্টত গোটেইখিনি এৰি থৈ গুচি যায় সেয়াই আৰু দাদাহঁতে খাই লওক তাৰপিছতে লগ পাম আৰু গাইছ আমাৰ এতিয়া কেক কটা পৰ্ব হ'ব এইটোৱে হৈছে মাইনাৰ বাৰ্থডে কেকটো এতিয়া আমি কেকটো কাটিম কেকটো হৈছে এইটো একেবাৰে চিম্পুল আৰু এয়া এইবিলাক দাদা কিন্তু ডাঙৰ আৰু ৰ'ব কেকটো বেক কেমেৰা কৰি দেখুৱাই দিওঁ আৰু গাইছ এইটোৱে হৈছে মাইনাৰ বাৰ্থডে কেকটো দুটা কাপোৰ আছিলে আৰু এইফালে চবেই পূৰা কথা পতাত লাগিছে আৰু দাদাই মানে কেকটো পূৰা ভিডিঅ' কৰিছে আৰু ফটো চটো মাৰি লৈছে আৰু এতিয়া কেকটো কাটি লওঁ কেকটো কাটি মেলি আপোনালোকক একদম মানে দেখুৱাই থাকোঁ চাই থাকক আৰু ভিডিঅ' যে ভাল নহ'ল কৰা প্ৰথম মই ট্ৰাই কৰিহে আছোঁ কৰিবলৈ কাৰণে আৰু আপোনালোকে তেওঁ অকণমান চাই চাব আৰু ভিডিঅ'টো আৰু মোৰ যে চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰিলে নহ'ব চাবও লাগিব মোৰ ভিডিঅ'বোৰ আপোনালোকে ভিডিঅ'বোৰ নাচায়ো ছাবস্ক্ৰাইব নকৰে কিহৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই বেয়া পাইছে নেকি যদি বেয়া পাইছে প্লিজ কমেণ্ট কৰিব মই ভাল কৰিবলৈ কাৰণে চেষ্টা কৰিম যিহেতুকে মই নতুনকৈ শিকিহে আছোঁ আৰু সকলোৱে হেপী বাৰ্থডে কৈছে কিন্তু আৰু ইফালে গান লাগি আছিলে কপিৰাইট আহি যাবৰ কাৰণে মই কাটি দিবলগীয়া হ'ল আৰু এইফালে মাইনাই কেকটো কাটিলে আৰু গাইজ মই মানে ভিডিঅ' কৰিবলৈ সময় নাপালোঁ মানে আৰ পৰা লৈছোঁ তাৰ পৰা লৈছোঁ তেনেকৈ কালেকশ্যন কৰিয়ে আপোনালোকৰ ওচৰলৈ ভিডিঅ'টো আগবঢ়ালোঁ পাৰ্ট 2টো আৰু আপোনালোকে চাই ভাল পাব বুলি আশা কৰিছোঁ আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান সকলোৰে লগত শ্বেয়াৰ কৰি দিব দেই গাইজ তেতিয়া মোৰ মনটো বহুত বেছি ভাল লাগিব আৰু লগতে আপোনালোকে মোক সদায় ছাপোৰ্ট কৰি যাব